সেই দুষ্টসকলকে যদি আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ কেইটা নেকি বাৰু লাগিলে 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 স্বাগতম জনাইছোঁ সকলোকে আৰু আজি এটা বিশেষ ব্যক্তিক্ৰমী বিহু অনুষ্ঠান এটা দেখাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে অসমৰ #1 কণ্টেণ্ট ক্ৰিয়েটৰ ডিম্পু বৰুৱা আহি আছে ডিম্পু বৰুৱাকো দেখাবলৈ চেষ্টা কৰিছোঁ তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব কিয় মই ব্যক্তিক্ৰমী এটা বিহু অনুষ্ঠান বুলি কৈছোঁ অকণমান পাছত দেখাই দিছোঁ ব্যক্তিক্ৰমী এটা বিহু অনুষ্ঠান বুলি কিয় কৈছোঁ মই এটা এই দৃশ্যটো হ'ল আজিকালি এই বৰ্তমান সময়ত হেৰাব ধৰা এটা ছবি বুলি ক'ব লাগিব এইফালে গৰুহাল আছে এইফালে ধান ৰুই আছে এইফালে কোৰ মাৰি আছে সাম্প্ৰতিক সময়ত আচলতে এই দৃশ্যটো হেৰাবলৈ ধৰিছে তো খুব সুন্দৰকৈ দেখুৱাব চেষ্টা কৰিছে তেওঁলোকে আৰু কিয় ব্যক্তিক্ৰমী এটা বিহু অনুষ্ঠান বুলি কৈছোঁ আপোনালোকে চাব পাৰিব খুব সুন্দৰকৈ এটা হাঁহত গছ দুটা হাঁহত গছ খুব সুন্দৰকৈ সজোৱা হৈছে ওপৰত চৰাই আছে খুব সুন্দৰ হৈছে এইকেইটা অলপ পাছত এতিয়া ডিম্পু বৰুৱা আহিব ডিম্পু বৰুৱাৰ এটা ৰ'ড শ্ব' আছে ৰ'ড শ্ব' মানে সাংস্কৃতিক শোভাযাত্ৰা অকণমান দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব আৰু অলপ পাছতে প্ৰচেছন আমাৰ আৰম্ভ হ'ব তো তাৰ কাৰণে গৈ আছোঁ প্ৰচেছনলৈকে ক'ৰ পৰা আৰম্ভ হৈছে কৈছে শংকৰদেৱৰ পৰা ন আৰু এইখিনিৰ পৰাই প্ৰচেছনটো ষ্টাৰ্ট হ'ব দেখিব পাইছে ঢেৰ হেৰি কি আছে এতিয়ালৈকে দেখাব পৰা নাই পিছত দেখাই দিম চব ডিটেইলছ ডিম্পু বৰুৱাও আহিব অলপ পাছত আহিলেই নেকি ব'ল এইফালে এইটো কি আছিলে বা একচুৱেলি বহুৱা মানে পাৰে কি সঁচা নেকি মাছ আচ্ছা কি দেখাব বিচাৰিছে ইয়াতে আমি যিটো এতিয়া বিহু মঞ্চত যিটো আহিছোঁ বিহু মঞ্চলৈ যিটো আমাৰ যেতিয়া গায়ন বায়ন চলিব আমাৰ প্ৰদৰ্শনী যিটো দেখুৱাব লাগে আমি এইটো ওপৰত যিটো হৈ পিনে আমি যিটো দেখাব লাগে সেইটো দেখুৱাবলৈ আমি ৰাজি হৈ আছোঁ মানে আচ্ছা আচ্ছা ধন্যবাদ দেই ধন্যবাদ বহুত ধুনীয়া হৈছে ভাল একদম নাইচ আৰু ঢেৰ সাংস্কৃতিক বৰ্ণাঢ্য কাৰ্যসূচী আচলতে বহুত কি ক'ম আনএক্সপেক্টেড বাপৰে বাপ গোটেইকেইটা অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ সকলো কৃষ্টি দলকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ক'ৰ পৰা আহিছোঁ নাহৰবাৰী মিচিং কৃষ্টি দল ন থেংক ইউ এইফালে এই কৃষ্টি দলটোৰ নাম কি আছিলে সোণোৱাল কৃষ্টি দল ন ক'ত কিবাটো নাই নি পষ্টাৰ নাই এইফালে কি কৃষ্টি দল আছিলে যুৱ সংঘ এইফালে গোটেইকেইটা অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰা টকা বিহু দল লেখিকা সমাজ এইফালে গোটেইকেইটা অকণমান দেখাই দিছোঁ এইটো কোনবা আছিলে কোন আছিলে এইফালে মহাত্মা গান্ধী প্ৰদৰ্শন কৰিছে এইফালে গোটেইকেইটা অকণমান দেখাই দিছোঁ ইয়াত কি হৈছে কি প্ৰদৰ্শন কৰিছে আপোনালোকে দিহানাম দৌল এইফালে গোটেইকেইটা অকণমান দেখাই দিছোঁ ইয়াত ৰেডি হোৱাই নাই এইফালে কোন আছিলে গৌতম বুদ্ধ ৰংপুৰীয়া গাঁও বহি আছে দেই গৌতম বুদ্ধ প্ৰদৰ্শন কৰিছে এইফালে আৰু এইফালে হ'ল কনকলতা হ'ব এইফালে কনকলতা বাইদেউ যোৱা বছৰো দেখাইছিলোঁ কনকলতা বাইদেউ আৰু এইফালে কি এইটো কি প্ৰদৰ্শন কৰিছা বিহু প্ৰদৰ্শন কৰিছে এইফালে কি প্ৰদৰ্শন কৰিছে নাম পাৰ্টি এইফালে খেতি বাতি কৰি আছে এইফালে কি প্ৰদৰ্শন কৰিছা তেজীমলা আচ্ছা আচ্ছা তেজীমলা প্ৰদৰ্শন কৰিছে তেওঁলোকে ৰথটো এইফালে পৰিছে এইফালে যাব লাগিব ৰথটো আৰু এয়া হ'ল বীৰাংগনা সতী সাধনী এইফালে আৰু এইফালে হ'ল বাল্য বিবাহ বন্ধ কৰক না গুড কনচেপ্ট বঢ়িয়া বহুত ভাল হৈছে ঠিক আছে আচ্ছা আচ্ছা DSLR নেকি এইটো থেংক ইউ ধুনীয়া হৈছে ভাল এইফালে কি প্ৰদৰ্শন কৰিছা তোমালোকে কি প্ৰদৰ্শন কৰিছা কি আছিলে বাল্য বিবাহ নি কি বলৎকাৰীক ফাঁচি দিয়ক আচ্ছা আচ্ছা শাস্তি দিয়ক থেংক ইউ বহুত বঢ়িয়া কনচেপ্ট
অঁ এফালে বহুত বঢ়িয়া কনচেপ্ট এটা কি আছে এফালে কনচেপ্টটো কি আপোনাৰ অকণমান জনাই দিয়ক বীৰাংগনা হা বীৰাংগনা বীৰাংগনা আচ্ছা আচ্ছা এইফালে অকণমান দেখাই দিছোঁ হা বাপৰে চুইচ নেকি চুইচ টিপি দিছা ন গুড কনচেপ্ট সঁচাই গোগামুখত বিহুক এটা ব্যক্তিক্ৰমী ৰূপত দেখাবলৈ আচলতে চেষ্টা কৰিছে তেওঁলোকে এতিয়ালৈকে শোভাযাত্ৰাটো প্ৰচেছনটো আৰম্ভ হোৱা নাই অলপ পাছতে আৰম্ভ হ'ব বৰ্তমান ডিম্পু বৰুৱা আহি পোৱাহি নাই এইফালে চব বস্তু ৰেডি কৰি আছে এইফালে চব কোনে কোনে কি আচলতে প্ৰস্তুতি কৰিছে দেখাবলৈ আজি প্ৰচেছনত দেখাবলৈ চেষ্টা কৰিছে এইফালে গোটেইকেইটা ৰেডি হৈছে এতিয়ালৈকে আৰু এইফালে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ লগতে অভিনেত্ৰী চুমি বৰা আহি পালে দেখাই দিছোঁ জাতিষ্কাৰ হৈ থাকে জিলিকি থাকে আমি সমগ্ৰ অসমীয়া জাতিতে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে আমি জিলিকি আছোঁ আৰু ইয়াৰে বহি প্ৰকাশ কৰিছে আজি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা যথেষ্ট ৰ'দ হৈছে যথেষ্ট কষ্ট আছে আমি বক্তব্য দীঘলীয়া কৰিব বিচৰা নাই মাত্ৰ আমি আজি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা স্থলীৰ পৰা আমি সমগ্ৰ অসমীয়া ৰাইজৰে আমি অৱগত কৰিব বিচাৰিছোঁ বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ জাতিটোৰ প্ৰতি যিমানে প্ৰত্যাহ্বান নহওক আমাৰ অসমীয়া জাতিটোৰ ভাগ এইফালে অকণমান আপোনালোকক দেখাই দিছোঁ ডিম্পু দাই মানে হাতীত উঠি প্ৰচেছন কৰিব এইফালে ডিম্পু দাই উঠি আছে গুণ উৎসৱ ভালকে লিখা কি চাই আছ হা পূব বালিগাঁও বাট সমাজ বড়ো কৃষ্টি দল এইফালে বোৱাৰী কৃষ্টি দল ৰদ পৰিছে নেকি গৰম হৈছে নি লাগি যাও দেউৰী কৃষ্টি দল খেলি দিছা নি কি হয় এইটো আচ্ছা আচ্ছা গৰম পৰিছে নাই গৰম হৈছে নাই বঢ়িয়া হৈছে ন মজা দে এইফালে কি মাছ মাৰি আহিলে নি আইঐ ক'ত মাছ আছে নাই মাছ আছে আইঐ ওহো এইটোৱে আচলতে মজা পাইছোঁ আইঐ মই এইটো চোৱা নাই আচ্ছা আচ্ছা বাৰী নহয় নাঙলটো বাৰী নহয় ইমান বাৰী আচ্ছা আহক দে টেঙাল কছাৰী কৃষ্টি দল কেনেকুৱা লাগিছে ভাল ন গৰমো লাগিছে লাগিছে দে কেইটা নেকি বাৰু আমি জনপ্ৰিয় অভিনেত্ৰী চুমি বৰাৰ মঞ্চ নমস্কাৰ ভিডিঅ' ষ্টাইলতে কৈছোঁ সেই দোস্তসকলকে তো পোনপ্ৰথমতেতো বহুত ধন্যবাদ যে এই বিহু কমিটিখনে মোক মাতিলে আৰু প্ৰথমবাৰৰ কাৰণে মই ধেমাজি আহিলোঁ আৰু ধেমাজি আহিয়ে মানে মই পাগল হৈ গৈছোঁ ইয়াৰ মানে ভিৰ দেখি বা ইমান ডাঙৰ ৰেলী মানে মই ৰেলীটো ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ কিন্তু যিমান মানে পিছত ট্ৰেক্টৰ আগত ইমান মানুহ হাতী উঠি বহুত বেছি ভাল লাগিল তো এটা ধুনীয়া ভিডিঅ' বনাইছোঁ সম্পূৰ্ণ আপোনালোকে চাব আৰু বাকী কোনে এনে মোৰ ভিডিঅ' চাই হাত দেখাওকচোন আৰু যদি কোনোবা নোচোৱা আছে তেওঁলোকে হাত দেখাওক এই বাইদেউ দুজনে মানে নাচাই বাৰু চাব এটা ডিম্পুজ ব্লগ বুলি চেনেল এটা আছে তাতে কিবা কিবি বনাই থাকোঁ তো পুনৰ একবাৰ থেংক ইউ গগামুখক যে ইমান সন্মান কাৰণে থেংক ইউ বাকী মই বাৰু ভাষণ চাখন দিব ইমান নাজানো হয় মই ভিডিঅ' বনাব জানো বাকী ভালো হ'লেও আৰু ক'লোঁ আৰু বাকী আপোনালোকৰ মাজত যদি কোনোবাই যদি মোক কিবা সুধিব বিচাৰে কিবা কুৱেশ্যন আছে সুধিব পাৰে সেইটো মই কিন্তু ক'ব পাৰোঁ যিকোনো মানুহে আৰু বহুত চেষ্টা কৰিছিলোঁ ডিম্পুৰ পৰা বাইট এটা ল'বলৈ কিন্তু বহুত মানুহ ভিৰ হৈ গ'ল আৰু ডিম্পুৰ লগত চেল্ফি ল'বলৈ বহুত মানুহ ভিৰ কিবাকিবি তো তাৰ কাৰণে বাইট ল'ব নোৱাৰিলোঁ এইটোকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক না গাইজ কিমান মানুহৰ ভিৰ ডিম্পুৰ লগত চেল্ফি এটা ল'বলৈ কিমান মানুহৰ ভিৰ বিহু মঞ্চ কালি হৈ গ'ল ডিম্পু বৰুৱা ওলাই গ'ল গোটেই মানুহ ওলাই গ'ল চব ডিম্পু ওলাই গ'ল চব মানুহ ওলাই গ'ল এতিয়া